আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই সংবাদমেলৰ জৰিয়তে আমি আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আজি ৰাজবংশী আমাৰ জনগোষ্ঠীটো এটি ইতিহাস প্ৰসিদ্ধ জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোক আমাৰ প্ৰত্যেকটো ৰাজনৈতিক দলে প্ৰত্যেকবাৰ আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু এইবাৰো আমাৰ এই যি লোকসভা ইলেকশ্যন আহি আছে, এই লোকসভা ইলেকশ্যনতো তেওঁলোকে আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোক কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰি আছে আৰু ইয়াক আমি তীব্ৰ প্ৰত্যাহ্বান জনাইছোঁ, প্ৰতিবাদ কৰিছোঁ আৰু এইকাৰণে কৰিছোঁ। চাওক, আজি বিজেপি চৰকাৰখনে আমাক প্ৰতাৰণা কৰিলে, আজি কংগ্ৰেছ চৰকাৰখনে আমাক 15 বছৰে আমাক প্ৰতাৰণা কৰিলে, তাতোকৈ মহাপ্ৰতাৰক হিচাপে আজি বিজেপি চৰকাৰখনে আমাক প্ৰতাৰণা কৰিলে। কংগ্ৰেছ চৰকাৰে দিম বুলি কৈ আছিলে আমাৰ জনজাতিকৰণ, কিন্তু দিয়া নাছিল। কিন্তু বিজেপি চৰকাৰখনে এনেকুৱা এটা পাং পাতিলে, দি কিনে আমাৰ মুখৰ পৰা কাঢ়ি লৈ গ'ল। এয়া পোৱাৰ যি নোপোৱাৰ বেদনা এটা বেলেগ আৰু পাই হেৰুৱা আমাৰ বেদনা বেলেগ। তেখেতসকলে কিন্তু আমাক চূড়ান্তভাৱে অপমান কৰিলে আৰু আজিৰ দিনত সকলো ৰাজনৈতিক দলে আমাৰ যি জাতিটো কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ পিছত যেতিয়া ইলেকশ্যন জিকি যায় তাৰপিছত কিন্তু আমি মাত্ৰ তেওঁলোকৰ অৱহেলাৰহে পাত্ৰ হওঁ। আৰু সেইকাৰণে আমি এইবাৰ প্ৰত্যেকটো ৰাজনৈতিক দলক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে আমাক মাহীয়াৰ চকুৰে আমাক নাচাব, মাহীয়াৰ চকু পানী টুকি আমাৰ ওচৰত নাহিব। কাৰণ আপোনালোকে ইলেকশ্যন আহিলে মাহীয়াৰ দৰে আপোনালোকে আমাৰ চকু পানী টুকি আমাৰ আৱেগ অনুভূতিক আপোনালোকে আঁকোৱালি ল'ম বুলি আমাক কথা দিয়ে, কিন্তু যেতিয়া আপোনালোকৰ নিৰ্বাচনী বৈতৰণি পাৰ হৈ যায় তাৰপিছত এই কোচ ৰাজবংশী জনগোষ্ঠীটোক আপোনালোকে কিন্তু কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা আজিলৈকে আমি দেখা পোৱা নাই। আজি কংগ্ৰেছ চৰকাৰখনে আমাক 15 বছৰে আমাক প্ৰতাৰণা কৰিলে, তাতোকৈ মহাপ্ৰতাৰক হিচাপে আজি বিজেপি চৰকাৰখনে আমাক প্ৰতাৰণা কৰিলে। কংগ্ৰেছ চৰকাৰে দিম বুলি কৈ আছিলে আমাৰ জনজাতিকৰণ, কিন্তু দিয়া নাছিল। কিন্তু বিজেপি চৰকাৰখনে এনেকুৱা এটা পাং পাতিলে, দি কিনে আমাৰ মুখৰ পৰা কাঢ়ি লৈ গ'ল। এয়া পোৱাৰ যি নোপোৱাৰ বেদনা এটা বেলেগ আৰু পাই হেৰুৱা আমাৰ বেদনা বেলেগ। তেখেতসকলে কিন্তু আমাক চূড়ান্তভাৱে অপমান কৰিলে আৰু আজিৰ দিনত সকলো ৰাজনৈতিক দলে আমাৰ যি জাতিটো কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ পিছত যেতিয়া ইলেকশ্যন জিকি যায় তাৰপিছত কিন্তু আমি মাত্ৰ তেওঁলোকৰ অৱহেলাৰহে পাত্ৰ হওঁ। আৰু সেইকাৰণে আমি এইবাৰ প্ৰত্যেকটো ৰাজনৈতিক দলক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে আমাক মাহীয়াৰ চকুৰে আমাক নাচাব, মাহীয়াৰ চকু পানী টুকি আমাৰ ওচৰত নাহিব। কাৰণ আপোনালোকে ইলেকশ্যন আহিলে মাহীয়াৰ দৰে আপোনালোকে আমাৰ চকু পানী টুকি আমাৰ আৱেগ অনুভূতিক আপোনালোকে আঁকোৱালি ল'ম বুলি আমাক কথা দিয়ে, কিন্তু যেতিয়া আপোনালোকৰ নিৰ্বাচনী বৈতৰণি পাৰ হৈ যায় তাৰপিছত এই কোচ ৰাজবংশী জনগোষ্ঠীটোক আপোনালোকে কিন্তু কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা আজিলৈকে আমি দেখা পোৱা নাই। সেয়ে আমি আপোনালোকক ক'ব বিচাৰিছোঁ, কণা হাঁহক পতান দি পটোৱাৰ ব্যৱস্থা এইবাৰ আপোনালোকে নকৰিব। গতিকে আমি এইবাৰ সিদ্ধান্ত লৈছোঁ, আগতে আপোনালোকক সকলো ৰাজনৈতিক দলক সকীয়াই দিছিলোঁ যে লোকসভা ইলেকশ্যনৰ আগে কোচ ৰাজবংশীসকলক আপোনালোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, অন্যথা আমি কিন্তু ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। সেই কথা আপোনালোকক কৈছিলোঁ, কিন্তু যিহেতুকে আপোনালোকে কথা দিছিলে যে লোকসভা ইলেকশ্যনৰ আগে কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আপোনালোকে প্ৰদান কৰিব, কিন্তু আজিৰ দিনত আপোনালোকে কোচ ৰাজবংশীসকলক প্ৰতাৰণা কৰিলে। আপোনালোকক লগ ধৰাৰ পিছত আপোনালোকে কৈছিল যে মাৰ্চৰ 12 তাৰিখে শেষ তাৰিখ আছে, জৰুৰীকালীন অধ্যাদেশ জাৰি কৰি সেই অধ্যাদেশত আপোনালোকৰ জনজাতিকৰণৰ ৰাজ্যসভাত বিল আমি পাছ কৰিম। কিন্তু সেয়াও দিন উকলি গ'ল। আমি 12 তাৰিখলৈকে অপেক্ষা কৰিছিলোঁ, কিন্তু আপোনালোকে কোনো ধৰণৰ আমাৰ ব্যৱস্থা নকৰিলে। সেয়ে আমি সিদ্ধান্ত লৈছোঁ, আজিৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে আমাকতো জনজাতিকৰণ নিদিলে, তাৰপিছত প্ৰত্যেকটো ৰাজনৈতিক দলক আমি আপিল কৰিছিলোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা কমেও 5টা সমষ্টিত আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰক। কিন্তু দুৰ্ভাগ্যৰ কথা, আজি 5টা সমষ্টিটো বাদেই এটা সমষ্টিত
যিকোনো দলে আমাক কিন্তু প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। এয়া এটা আমি চূড়ান্ত অপমান বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। আৰু যে কোচ ৰাজবংশী জনগোষ্ঠীখিনিক যে আপোনালোকে ভাল মনোভাৱেৰে নলয়, এইটো আপোনালোকে প্ৰমাণিত কৰি দিলে। কমচে কম আমাক যদি আমি 5টা আপিল কৰিছিলোঁ, কমে কম 2-3টা সমষ্টিত যদি আমাক প্ৰাৰ্থিত্ব দিলেহেঁতেন, তথাপিও ভাবি লয় যে আমাৰ প্ৰতি কিবা এটা অনুগত্য আপোনালোকৰ আছে। কিন্তু এটা সমষ্টিত তেওঁলোকে আমাক কোনো মানে ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব নিদিলে। কি কংগ্ৰেছ, কি বিজেপি, কি এজেপি, কোনো এটা দলে আমাক কোনো এটা সমষ্টিত প্ৰাৰ্থী প্ৰদান নকৰিলে। যাৰ প্ৰকৃতত আমি সিদ্ধান্ত লৈছোঁ, এই লোকসভা যি ইলেকশ্যন আহি আছে, আমি আমাৰ কথা মতে আমি আগতে কথা দিছিলোঁ যে আমি যদি আমাৰ সমস্যা সমাধান নকৰে তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিবৰ কাৰণে বাধ্য হ'ম। আজি এই সংবাদমেলৰ জৰিয়তে জনাই দিছোঁ যে কোচ ৰাজবংশীসকলে আগন্তুক লোকসভা নিৰ্বাচনত কোনো ধৰণৰ ভোট আমি প্ৰদান নকৰোঁ। কি কংগ্ৰেছ, কি বিজেপি, লগতে আন যিবিলাক দল আছে, আমি কাকো সমৰ্থন নকৰোঁ। আমি এইবাৰ আমি কোচ ৰাজবংশীসকলে নোটাত ভোট দিম। আৰু এইটো আমি অলৰেডি গাঁৱে গৈ আমি প্ৰচাৰ আৰম্ভ কৰিছোঁ। আৰু প্ৰয়োজন হ'লে আমি ঘৰে ঘৰে গৈ কিনে ইয়াৰ আমি প্ৰচাৰ চলাম যে আমাৰ কোচ ৰাজবংশী মানুহখিনিয়ে আৰু মানে কোনো ধৰণৰ কোনো ৰাজনৈতিক দলকে ভোট প্ৰদান কৰিব নালাগে। কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা আমি এইবাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত আমাৰ কোনো ৰাজনৈতিক দলক প্ৰৱেশত এইবাৰ আমি বাধা দিম। এইকাৰণেই বাধা দিম, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো অধ্যাদেশৰ যোগেদি, ৰাষ্ট্ৰপতি অধ্যাদেশৰ যোগেদি জনজাতিকৰণ হৈছিল। তাৰ পিছতো ভাৰতবৰ্ষত এনেকুৱা নজিৰ নাই যে এটা জাতিক জনজাতিকৰণ কৰাৰ পিছত সেই জাতিটোক আকৌ জনজাতিকৰণৰ মৰ্যাদা নাকচ কৰা। গতিকে আমি ভাবিছোঁ, যিহেতু কংগ্ৰেছ চৰকাৰেও আমাক প্ৰতাৰণা কৰিছে, বিজেপিয়েও কৰিছে, আৰু এজেপিটো হ'ল আঞ্চলিক দল। গতিকে এই আঞ্চলিক দলে বিজেপি চৰকাৰৰ লগত লগ লাগি ভাবিছিল যে 14খন আসনৰ ভিতৰত 10খন আসন তেওঁলোকে এইবাৰ ল'ব। গতিকে আমি তেওঁলোকৰ 10খন আসন আমি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত যিবিলাক লোকসভা সমষ্টি পৰে, সেই লোকসভা সমষ্টিৰ পৰা আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভোটবিলাক মানে নোটাত ভোট দিম আৰু তেওঁলোকক দেখুৱাই দিম যে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ শক্তি কিমান। এইখিনিয়ে আপোনালোকক আজি এই সংবাদমেলৰ যোগেদি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আৰু আজি এই সংবাদমেলৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে যিমানটা ৰাজনৈতিক দল আছে, এই দলসমূহৰ ভিতৰত বিজেপিয়ে হয়তো যদি তেওঁলোকে ভাবি আছে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনিৰ ভোট আমি এইবাৰ পাম, আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে তেওঁলোকে অসমত যি এমেণ্ডমেণ্ট বিলখনৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিটোৰ তেওঁলোকে ভোটটো নাপায়, লগতে মুছলমান জনগোষ্ঠীয়ে তেওঁলোকক কেতিয়াও ভোট নিদিয়ে। যদিও আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনিৰ ভোটৰ তেওঁলোকৰ আশাত আছে, এইটো আপোনালোকৰ সম্পূৰ্ণ ভুল ধাৰণা। আমি এই বছৰ ইলেকশ্যনত, আগন্তুক ইলেকশ্যনত সম্পূৰ্ণৰূপে আমি তেওঁলোকক ভোট বৰ্জন কৰিম। লগতে আমি আমাৰ যি কোচ ৰাজবংশী ৰাইজৰ এৰিয়া আছে, সেইখিনি এৰিয়াত আমি প্ৰচাৰ চলাম যে তেওঁলোকে সম্পূৰ্ণৰূপে ভোট বৰ্জন কৰক আৰু নোটাত ভোট দিয়াৰ আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে আগ্ৰাসুৱে সিদ্ধান্ত লৈছোঁ।